আজি লৈ আহিছো চকলেট গুড় কেক, যিটো এগলেছ হয় আৰু একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে বনাব পাৰিব। যিসকলে চকলেট লাভাৰ হয় তেওঁলোকে এই ৰেচিপিটো বহুত বেছি ভাল পাব। এটা কাপৰ মই যোগ কৰি লৈছো, সেই একেটা কাপেৰে মই 1 কাপ গুড় লৈছো। গুড়খিনি অলপ মই গুড়া কৰি লৈছো। এতিয়া গুড়খিনি প্ৰথমে এটা বাটিত মই ভালকে লৈ লম। তাৰ পাছত একেটা কাপৰ জোখেৰে মই 1 কাপ বাটাৰ মিল্ক মই আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলো সেইখিনি দি দিছো। এতিয়া ইয়াত দিম মই ৰিফাইন তেল, ৰিফাইন দিম আধা কাপ। আপোনালোকে ৰিফাইনৰ ঠাইত ঘি দিব পাৰে। এতিয়া এইখিনি মই ভালকে এডাল হেণ্ড উইক্স দি মিক্স কৰি লম। পাত্ৰটো অকমান সৰু হোৱাত মই অকমান ডাঙৰ পাত্ৰ এটা ব্যৱহাৰ কৰিছো। হেণ্ড উইক্সডাল দি ভালকে পিটিব যাতে মানে বেটাৰখিনি ভালকে মিক্স হয়, কাৰণ গুড়খিনি অলপ গোটা-গুটি থাকিলে কেকৰ মানে টেষ্টটো ভাল নহ'ব। এতিয়া মই ইয়াত শুকান সামগ্ৰীখিনি দি দিম, যিখিনি মই ময়দা লৈছিলো। একেটা কাপৰ জোখেৰে লৈছিলো 1 কাপ ময়দা। ময়দাখিনি আগতীয়াকৈ মই চালি ৰখাৰ কাৰণে মই চালা নাই। এতিয়া ইয়াত মই যিখিনি চকো পাউডাৰ থৈছিলো মই আধা কাপ দিলো, লগতে দিলো বেকিং পাউডাৰ টিস্পুন, চামুচখনি 1 টিস্পুন আৰু আধা টিস্পুন দিছিলো মই বেকিং সোডা। এই গোটেইখিনি ভালকে মিক্স কৰি লৈ মই বেটাৰটো সম্পূৰ্ণ মানে স্মুথ হোৱালৈ ফেটি থাকিম। আপোনালোকৰ যদি হেণ্ড উইক্স থাকে হেণ্ড উইক্স দি কৰিব, নহলে আপোনালোকৰ হেণ্ড বিটাৰ থাকিলে বিটাৰ দি কৰিব পাৰে, বহুত বেছি ভাল হয়। এতিয়া মই যিটো মানে কেক টিং লৈছিলো তাত মই বাটাৰ পেপাৰ পাৰি লৈছো। আপোনালোকে যিকোনো মোল্ড ল'ব পাৰে, ৰাউণ্ড মোল্ডো ল'ব পাৰে। মই যিহেতু এনেকুৱাত সুবিধা হ'ব বুলি ভাবিলো, তাৰ কাৰণে মই বেটাৰটো ভালকে লৈ ললো। এতিয়া মই অভেন বা আপোনালোকে যদি কুকাৰত ব্যৱহাৰ কৰে, যিয়ে হওক কিয় আপোনালোকে আগতে প্ৰিহিট কৰি ল'ব 10 মিনিটৰ কাৰণে। যিহেতু বেকিং পাউডাৰ বেকিং সোডাৰ ৰিয়েকশ্যনটো যদি আপোনালোকে বহুত সময় থৈ দিয়ে তেতিয়াহ'লে নাইকিয়া হৈ যায়। বহুতে কয় কেকবোৰ ফুলি মানে বহি যায়, লগতে এইবোৰ সমস্যা আপোনালোকৰ তেতিয়া কেতিয়াও নহয়। সদায় যি পাত্ৰতে আপোনালোকে বেক কৰে কিয় মানে প্ৰিহিট কৰি ল'ব। এতিয়া প্ৰিহিট অভেনত মই প্ৰায় 40 মিনিটৰ কাৰণে কেকটো বেক হ'বৰ কাৰণে ৰাখি দিম। এতিয়া এয়া দেখিছে 40 মিনিটৰ পাছত মোৰ কিমান ধুনীয়াকে বেক হৈ গৈছে কেকটো। এতিয়া আপোনালোকক মই অলপ ভিতৰৰ টেক্সচাৰটো কাটি দেখাম, যাতে আপোনালোকে গম পায় যে এগলেছ বা এনেকে গুড় কেকো ইমান ধুনীয়াকে বনাব পাৰি। একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰিব আপোনালোকে, নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো যদি অলপমানো হেল্পফুল বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা ভিডিঅ'ৰ মাজেৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই।